Assalamu alaikum friends, this is Amir Hamza and you are watching True Knowledge TV. Prabandhokal, translation practice Assamese to English আজি day 9. Prabandhokal, আজি আমি এই ভিডিওত 5টা অসমীয়া বাক্য ইংৰাজীলৈ অনুবাদ কৰা শিকিম। প্ৰথম বাক্যটো চাওক, খুদিব পাৰোনে? তোমাক খুদিব পাৰোনে? অনুমতি আছেনে? সব কথা আহি যাব ইয়াত। পিছত চাওক 2 নম্বৰে, এবাৰ পিন্ধিটো চোৱা, ড্ৰেছবোৰ এবাৰ পিন্ধিটো চোৱা। প্ৰথমে মুখ চাব দিয়া, এইটো প্ৰথমে মুখ চাব দিয়া। 4 নম্বৰটো চাওক, মই পঢ়ি পঢ়ি ভাগৰি গৈছোঁ। আমি কওঁ ন এই কামটো কৰি কৰি ভাগৰি গৈছোঁ। 5 নম্বৰ, মই এতিয়া কোৱা প্ৰয়োজন, মই এতিয়া কোৱা প্ৰয়োজন। তো এই বাক্যবোৰৰ ইংৰাজী শিকিম, লগতে আমি শিকিম আৰু কেনেদৰে বাক্য গঠন কৰা হয়। তো আহক এবাৰ দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰা যাওক। Welcome back to my YouTube channel True Knowledge TV. Friends, আজি আমাৰ প্ৰথম বাক্যটো হৈছে খুদিব পাৰোনে? আমি এই কথাই কথাই মানুহক যদি আমি পাৰমিশন ল'ব বিচাৰোঁ, মই এই কামটো কৰিব পাৰোঁনে, স্যাৰ ক্লাছত সোমাব পাৰোঁনে, তো তেতিয়া আমি প্ৰথমে আহক এইটো অনুবাদ কৰোঁ। খুদিব পাৰোঁনে মানে মই কি খুদিব পাৰোঁ, সেইটো কেনেকৈ ক'ব? মে MAY, মে আই আস্ক ইউ, মে আই আস্ক ইউ, অনুমতি বিচাৰিলে মে আই আস্ক ইউ মানে আপোনাক কি মই সুধিব পাৰোঁ। তাৰপিছত মই কি যাব পাৰোঁ, মে আই গো। আমি আপোনাৰ যদি এতিয়াও মনত আছে ক্লাছত থাকিলে, ছাৰ বাহিৰত যাব পাৰোঁনে, মে আই গো টু টয়লেট, মে আই গো টু ৱাছৰুম ক'ব পাৰোঁ। মই কি সোমাব পাৰোঁ, ক্লাছৰ বাহিৰত আমি যেতিয়া কওঁ যে ছাৰ মই কি সোমাব পাৰোঁ, অনুমতি বিচাৰোঁ, তেনেহ'লে মে আই কাম ইন ছাৰ মে আই কাম ইন প্লিজ, এইদৰে আপুনি ক'ব পাৰে। বহুত সহজ বাক্য। আমি যি কথাই কাৰোবাক কিবা অনুমতি বিচাৰিব হ'লে আমি এইদৰে ক'ব পাৰোঁ, মে আই তাৰপিছত সেই কামটো। মে আই ৰাইট, মই কি লিখিব পাৰোঁ, মে আই গো, মই কি যাব পাৰোঁ, মে আই ইট, মই কি খাব পাৰোঁ, মে আই কাম ইন, মই কি সোমাব পাৰোঁ। যিকোনো কথা আপুনি পাৰ্মিশ্যন ল'ব বিচাৰিলে এইদৰে মে আইৰ দ্বাৰা ল'ব পাৰিব। পিছত চাওক, এবাৰ পিন্ধিটো চোৱা। আপুনি কাৰোবাক ড্ৰেছ এটা আনি দিছে, বা আপোনাৰ ফাদাৰে ড্ৰেছ আনি দিলে, অথবা আপুনি এজন হাজবেণ্ড ৱাইফক আনি দিছে, পচন্দ হোৱা নাই, তেতিয়া আপুনি ক'ব যে এবাৰ ড্ৰেছটো পিন্ধিটো চোৱা। প্ৰথমে আহক এইটো অনুবাদ কৰি পিছত আৰু জানিম। এবাৰ পিন্ধিটো চোৱা, ইয়াত ড্ৰেছটো লগাই দিওঁ, এবাৰ কাপোৰযোৰ পিন্ধিটো চোৱা। এই বাক্যটোক আপুনি অনুবাদ কৰিব, try to wear, ড্ৰেছটো লগাই দিওঁ, wear the dress, try to wear the dress once, কাপোৰটো এবাৰ পিন্ধিটো চোৱা, try to wear the dress once, এবাৰ পঢ়িটো চোৱা, try to read the book, কিতাপটো এবাৰ পঢ়িটো চোৱা, try to read the book, খাদ্যটো এবাৰ খাইটো চোৱা, এবাৰ মানে টেষ্ট কৰিটো চোৱা, try to taste the food। তো এইদৰে আমি ট্ৰাই টুৰ দ্বাৰা ক'ব পাৰিম যে এই কামটো এবাৰ কৰিটো চোৱা, ট্ৰাই টু ৱাচ দ্য ভিডিঅ'টো চাইটো চোৱা, এবাৰ তুমি চেষ্টা কৰিটো চোৱা, ট্ৰাই ওৱান্স, চেষ্টা কৰা এবাৰ। এইদৰে আমি ক'ব পাৰোঁ। ট্ৰাই টু তাৰপিছত ভাৰ্বটো লগাই দিলে হ'ল। এবাৰ গৈটো চোৱা, ট্ৰাই টু গো দেয়াৰ, এবাৰ সুধিটো চোৱা, ছাৰক সুধিটো চোৱা, ট্ৰাই টু আস্ক দ্য কুৱেশ্যন, ট্ৰাই টু আস্ক, সুধিটো চোৱা। তো এইদৰে আপুনি ক'ব পাৰে। নেক্সট বাক্যটো চাওক, প্ৰথমে মুখ চাব দিয়া। আমি কওঁ নহয় কিবা এটা কামত যেতিয়া ধৰক একগাল মানুহ কিবা এটা বস্তু চোৱাৰ ব্যৱস্থা কৰি আছে, চাব বিচাৰি আছে, তেতিয়া আপুনি কয় যে মোক আগত চাব দিয়া। তো প্ৰথমে মুখ চাব দিয়া। যেতিয়া আপুনি অনুমতি বিচাৰে তেতিয়া আপুনি ক'ব যে মোক প্ৰথমে চাব দিয়া, মোক খাব দিয়া, মোক ক'ব দিয়া প্ৰথমে। তো লেট মি চি, মোক চাব দিয়া। এইটো ধৰক আপুনি লগত লেট মি চি, প্ৰথমৰ কাৰণে ফাৰ্ষ্ট, FIRST, লেট মি চি ফাৰ্ষ্ট, প্ৰথমে মোক চাব দিয়া। আপুনি যে কয় এই বস্তুটো কিবা এটা বস্তু, প্ৰথমে এইটো মোক প্ৰথমে চাব দিয়া, লেট মি চি ইট লগাই দিলে, লেট মি চি ইট ফাৰ্ষ্ট, প্ৰথমে মোক এইটো চাব দিয়া।
তাক চাব দিয়া let him see it first প্ৰথমে মোক যাব দিয়া let me go first প্ৰথমে মোক ক'ব দিয়া let me say first let me tell you the answer মোক আনসারটো ক'ব দিয়া প্ৰথমে let me tell you the reason first প্ৰথমে মোক কাৰণটো ক'ব দিয়া প্ৰথমে মোক খাব দিয়া let me eat এটা আপুনি মিটো হলাই বেলেগক কৈ তাক যাব দিয়া তেনে হলে let him go তাক চাব দিয়া let him see it first প্ৰথমে তাক এটো চাব দিয়া ইয়াত মিটো হলাই দিলে হল তাইক প্ৰথমে তাইক আহিব দিয়া let her come first প্ৰথমে তাইক ক'ব দিয়া let her say first তো এইদৰে আপুনি আৰু বাক্য বনাব পাৰিব let ব্যৱহাৰ কৰি পিছৰ বাক্যটো চাওক মই পঢ়ি ভাগৰি গৈছো প্ৰিয় বন্ধুসকল মই পঢ়ি ভাগৰি গৈছো আমি কেতিয়াবা কিবা এটা কাম কৰি ভাগৰি যাওঁ আৰু তেতিয়া সেই বাক্যটোক ইংৰাজীত ক'ব প্ৰথমে চাওক মই পঢ়ি ভাগৰি গৈছো ভাগৰি যোৱাক আমি সকলোৱে জানো যে টায়াৰ্ড বুলি কয় তো এটা এনেকুৱা হ'ব I am tired কি কৰি মই ভাগৰি গৈছো পঢ়ি I am tired of reading I am tired of reading মই খাই ভাগৰি গৈছো I am tired of eating মই কাম কৰি মই হোমৱৰ্ক কৰি ভাগৰি গৈছো I am tired of doing the homework মই তোমাক বুজাই ভাগৰি গৈছো I am tired of making you understand মই কৈ ভাগৰি গৈছো I am tired of saying মই ভিডিও বনাই ভাগৰি গৈছো I am tired of making video তো এইদৰে আপুনি বাক্য বনাব পাৰে ইয়াত যে I am টো হলাই দিয়ে বেলেগ দিয়ে he is তেওঁ পঢ়ি ভাগৰি গৈছে he is tired of reading he কিতাপখন পঢ়ি ভাগৰি গৈছে he is tired of reading the book চাইছে আপোনালোকে এতিয়া বহুত বাক্য বনাব পাৰিব নিজেই আহক এবাৰ নেক্সট বাক্যটো চাও আৰু এইটোৱে লাষ্ট আমি বহুত সোনকালে কৰিছো আজি মই এতিয়া কোৱা প্ৰয়োজন আমি যেতে কিবা এটা বস্তুৰ প্ৰয়োজন হয় তেতিয়া আমি কওঁ যে মই এই কামটো কৰা প্ৰয়োজন মই যোৱা প্ৰয়োজন খোৱা প্ৰয়োজন তো প্ৰথমে আহক মই এতিয়া কোৱা প্ৰয়োজন I need to say মোৰ কোৱা প্ৰয়োজন now মানে এতিয়া I need to say now মোৰ এতিয়া কোৱা প্ৰয়োজন মোৰ এতিয়া খোৱা প্ৰয়োজন খাব লাগে I need to eat now মোৰ এতিয়া যোৱা প্ৰয়োজন I need to go now মোৰ এতিয়া পঢ়া প্ৰয়োজন I need to read মোৰ এতিয়া কিতাপটো পঢ়া প্ৰয়োজন I need to read the book মোৰ এতিয়া প্ৰেক্টিস কৰা প্ৰয়োজন I need to practice মোৰ ইংৰাজী শিকিবৰ কাৰণে প্ৰেক্টিস কৰা প্ৰয়োজন I need to practice for learning English মই ইংৰাজী শিকিবৰ কাৰণে আপোনাৰ ভিডিও চোৱা প্ৰয়োজন I need to watch your video for learning English ইংৰাজী শিকিবৰ কাৰণে অথবা ইংৰাজী শিকিবৰ বাবে তো I need to দ্বাৰা আপুনি বহুত বাক্য বনাব পাৰে ইয়াত I হলে যদি আপুনি কয় তেওঁ যোৱা প্ৰয়োজন তেতিয়া he needs এটা s লগাই দিব আপোনালোকে তো জানে থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে s লাগে ভার্বৰ পাছত সেই কাৰণে he needs to go কি কৈছিল যে he যোৱা প্ৰয়োজন he needs to go he পঢ়া প্ৰয়োজন he needs to read আপুনি সন্মুখৰ জনক কৈছে তুমি এটা যোৱা প্ৰয়োজন you need to go now তুমি এটা চ্যানেলটো সাবস্ক্রাইব কৰা প্ৰয়োজন মই যদি কও you আপোনালোকে এটা চ্যানেলটো সাবস্ক্রাইব কৰাৰ প্ৰয়োজন you need to subscribe the channel now তো এইদৰে আপোনালোকে বনাব প্ৰিয় বন্ধুসকল আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক হেতু মই দি আছো এইটো আপোনালোকে কৰি কমেন্টত অৱশ্যই উল্লেখ কৰিব হোমৱৰ্কটো হৈছে মই কিতাপ পঢ়ি ভাগৰি গৈছো আপোনালোকে যদি ভিডিওটো চাইছে এটা পাৰিব মই কিতাপ
পঢ়ি পঢ়ি ভাগৰি পৰিছোঁ হোমৱৰ্ক নম্বৰ 2 মই টিভি চাই চাই ভাগৰি গৈছোঁ মই টিভি চাই চাই ভাগৰি গৈছোঁ মই কিতাপ পঢ়ি পঢ়ি ভাগৰি গৈছোঁ আৰু মই টিভি চাই চাই ভাগৰি গৈছোঁ এই দুটা অসমীয়া বাক্যৰ অনুবাদ ইংলিছত কৰি কমেণ্টত উল্লেখ কৰিব প্ৰিয় বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ' ভাল লাগিছে অৱশ্যে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আজিৰ কাৰণে বিদায় জনাওঁ আকৌ নতুন এটা ভিডিঅ'লৈ উপস্থিত হ'ম আসসালামু আলাইকুম